নমস্কাৰ, এই মুহূৰ্তত জনাইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আনুষ্ঠানিকভাৱে বিজেপি এৰিলে অশোক শৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰি ক'লে লাঞ্ছনাৰ বাবে বিজেপিৰ ভাল দিনত দল এৰিব বিচাৰিছো। উল্লেখযোগ্য যে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ দলত্যাগ আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিলে অসন্তুষ্ট অশোক শৰ্মাই। ৰাজ্যিক বিজেপি কাৰ্যালয়ত অশোক শৰ্মাই দাখিল কৰিলে পদত্যাগ পত্ৰ। দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়কজনে। 9 আগষ্টত কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই। পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ অশোক শৰ্মাৰ। তেওঁ কয়, লাঞ্ছনাৰ বাবে মই বিজেপিৰ ভাল দিনত দল এৰিব বিচাৰিছোঁ। মোৰ আত্মৰক্ষাৰ বাবে দল এৰিছোঁ। মই 9 তাৰিখে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাই অধিক। পৰৱৰ্তী খবৰ, দুৰ্ঘটনাত আহতই লাভ কৰিব 1.5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা। গুৰুত্বপূৰ্ণ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ। পথ দুৰ্ঘটনাত আহতসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰাৰ বাবে আঁচনি ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। গাডকাৰীয়ে কয় যে পৰিবহণ মন্ত্ৰালয়ে এখন আঁচনি বিকশিত কৰিছে আৰু চণ্ডীগড় আৰু অসমত এই আঁচনিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পথ দুৰ্ঘটনাৰ ভুক্তভোগীসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰা। মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে এই আঁচনিখনে যিকোনো প্ৰকাৰৰ পথত সংঘটিত বাহনৰ পথ দুৰ্ঘটনাত জড়িত ব্যক্তিসকলৰ চিকিৎসাৰ ব্যৱস্থাক সামৰি ল'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নেশ্যনেল হেল্থ অথৰিটিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিব। এই আঁচনিৰ অধীনত দুৰ্ঘটনাত সংঘটিত হোৱা তাৰিখৰ পৰা 7 দিনৰ বাবে 1.5 লাখ টকালৈকে যোগ্য ভুক্তভোগীসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহত আঘাত আৰু পলিট্ৰিয়ন কেয়াৰ সম্পৰ্কীয় পেকেজ প্ৰদান কৰা হ'ব। পৰৱৰ্তী খবৰ, ধুবুৰীত জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ শিশুসহ 2জনৰ মৃত্যু। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ 14 নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী চৰকাৰ আৰু বিলাহীপাৰাৰ মহকুমাৰ ৰাণীগঞ্জ এলেকাৰ আফৰিন বেগম নামৰ 2 বছৰীয়া শিশু এটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে।